Guys, welcome back to my channel Learning Easy Way. এইটো ভিডিঅ'ত মই ট্ৰিগনমেট্ৰি সম্পৰ্কে আলোচনা কৰিম। এই ট্ৰিগনমেট্ৰিৰ আজি সাধাৰণ পৰিচয় অৰ্থাৎ প্ৰথমটো খণ্ড। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মই অন্য খণ্ডসমূহ লৈ আহিম। ঠিক আছে, আপোনালোকে ভিডিঅ'টো শেষলৈ ভালদৰে চাই যাব। আৰু এটা কৈ থওঁ যে হয়তো নইজৰ কিছু সমস্যা আহিব পাৰে, বাহিৰৰ কিছুমান শব্দ হয়তো আহিব পাৰে ভিডিঅ'টোত, আনকি অলপ অসুবিধা হৈ আছে। ঠিক আছে, অলপ কথাখিনি ভালদৰে মন দি শুনি ল'ব। ট্ৰিগনমেট্ৰি মানে কি? ট্ৰিগনমেট্ৰি অসমীয়াত ট্ৰিগনমেট্ৰি, ইংলিছত লিখি দিছে একে। ট্ৰিগনমেট্ৰি অসমীয়াত হয়। ঠিক আছে, ট্ৰিগনমেট্ৰি গণিতৰ এটা শাখাই য'ত ছাইড কোনো কথা উল্লেখ থাকে। ধৰা মই ত্ৰিভুজ লিখিছোঁ, এইটো এটা সমকোণী ত্ৰিভুজ। ইয়াত এইটো ছাইড, এইটো ছাইড, এইটো এটা ছাইড, এইডাল ছাইড, এইটো এংগল থিটা। ঠিক আছে, এইটো এ বি চি। কিন্তু ইয়াত এটা কথা মন কৰিলে, ইয়াত 90 ডিগ্ৰী এংগল ওলায়। ঠিক আছে, আমি যদি কওঁ এইটো ত্ৰিভুজ অৰ্থাৎ সমবাহু ত্ৰিভুজ বা সমকোণী ত্ৰিভুজ, এই ত্ৰিভুজবিলাক ট্ৰিগনমেট্ৰিৰ ভিতৰত নপৰে। কিয় নপৰে? ইয়াত 90 ডিগ্ৰী এংগল নাই, হয়নে? যি ত্ৰিভুজ এটা 90 ডিগ্ৰী অৰ্থাৎ সমকোণী হয়, সেই ত্ৰিভুজটোৱে ট্ৰিগনমেট্ৰি প্ৰিফাৰ কৰে। ঠিক আছে, গতিকে আমি এই ত্ৰিভুজটোৰ কথা খুব ভালদৰে জানিব লাগিব। আমি ভালদৰে জানিম। মই ৰাফ কৰি দিছোঁ, সদায় বুজাই দি আছোঁ, আৰু ভালদৰে মন দি শুনি যাব। মই এতিয়া ত্ৰিভুজ আঁকি লৈছোঁ। এইটো ত্ৰিভুজ সমকোণী ত্ৰিভুজ এটা আঁকি লৈছোঁ। ঠিক আছে, এইটো এ কোণ, এইটো বি, এইটো চি, আৰু ইয়াৰ এইটো 90 ডিগ্ৰী, এইটো থিটা এংগল। এইডাল কি কয়? এ বি কি কয়? এইডাল হৈছে লম্ব। অসমীয়া ভাল নহ'ব পাৰে, মই কৈ দিছোঁ, লম্ব। এইটো হৈছে ভূমি, এইডাল বি চি, ভূমি হা। আৰু এইডালকৈ অতিভুজ, মানে মই হাইপটেনাছ, ইংলিছত হাইপটেনাছ। লম্ব কয় পাৰ্পেণ্ডিকুলাৰ, পি। ভূমিক কয় বেছ, আৰু অতিভুজক হাইপটেনাছ। ঠিক আছে, লগতে ট্ৰিগনমেট্ৰিত 6টা কথা আমি জানো। এটা চাইন, কিতাপত পাবাই, চাইন, কছ, চেক, তাৰপিছত কট, টেন। আৰু গোটেই ট্ৰিগনমেট্ৰি এই 6টা ৰেচিঅ'ৰ ওপৰতে সন্নিৱিষ্ট হৈ আছে। ঠিক আছে, এতিয়া চাইন, কছ, চেক, এই ত্ৰিভুজৰ লগত কেনেকুৱা ধৰণৰ ৰিলেশ্যন, সম্পৰ্কটো কেনেকুৱা, সেই সম্পৰ্কে মই ইয়াত দেখুৱাই আছোঁ। এটা ত্ৰিভুজ আঁকি লৈছোঁ, এইটো ত্ৰিভুজ চাইডত আঁকি লৈছোঁ। ঠিক আছে, এইটো পি, এইটো হাইপটেনাছ, আৰু এইটো বেছ। ঠিক আছে, চাইন মানে হয় চাইন থিটা, মানে পি বাই এইচ, মানে পাৰ্পেণ্ডিকুলাৰ, মানে লম্ব বাই অতিভুজ চাইনত, হা। তাত কছত হয় কছ থিটা, মই থিটা এংগল যদি মানি লওঁ, কছ থিটাত হয় বেছ আপন হাইট। ঠিক আছে, তাৰপিছত চাইন কছ টেনত হয় পাৰ্পেণ্ডিকুলাৰ আপন বেছ। হ'ল, এতিয়া চাইন এইটো পি বাই এইচ, কছ থিটা বি বাই এইচ, এইটো বেছ, টেন থিটা পি বাই বি। এতিয়া কছেকৰ কি হয়? চাইনৰ উল্টা কছেক হয় সদায়, মানে কছেক কেন হ'ব? এইচ বাই পি উল্টি যাব, এইচ তলত যাব, পি তলত যাব কছেকত। মই দেখুৱাই আছোঁ, এইটো ৰাফ কৰি দিছোঁ। ঠিক আছে, কছেক কেন চাইনৰ কি হয়? পি বাই এইচ, কছেক উল্টি যায়, এইচটো ওপৰত যাব, মই কৈছোঁ নে উল্টি যায়। তাৰপিছত কছেক চেক থিটাত হয় এইচ বাই বি, হা, উল্টি যায়, কছৰ উল্টা চেক। আৰু কটত হ'ব টেনৰ উল্টাটো, টেনত আছিলে কি? পি বাই বি, ইয়াত হ'ব বি বাই বি। ঠিক আছে, এই গোটেইখিনি মন থাকিব লাগিব, তেতিয়াহে
এনেকুৱা কেনেকুৱা প্ৰশ্ন কৈ দিম বাৰু, দেখুৱাই দিলে গম পাবা প্ৰশ্নবিলাক সমাধান কৰিব পাৰিম। ঠিক আছে, গতিকে মনত কেনেকৈ ৰাখিম এতিয়া এই মনত ৰখা মই এটা ট্ৰিক দি আছোঁ নেক্সট শ্লাইডত। ঠিক আছে, ট্ৰিক ট্ৰিক PHP মানে পাকিস্তান ফুকা, সরি রে এইচ নহয়, এটা বি হয়। ফুকা পেছা হিন্দুস্তান হাৰা ভাৰা হ'ল। পাকিস্তান ফুকা পেছা এটা ভাগ কৰা, এইটো তিনিটা ভাগ হৈ গ'ল। পাকিস্তান হিন্দুস্তান হাৰা ভাৰা ওপৰটো। ঠিক আছে, এই লাইনটো মনত থাকিব ধুনীয়াকৈ। এইচ মানে চাইড, প্ৰথমটো চাইনাৰ ঘৰ, পিছতটো কছৰ ঘৰ, শেষৰটো ঘৰ। ঠিক তেনে চাইন উল্টাই তলতো কচেক মানে উল্টা হৈ যায়তো উল্টাই দিল, কচৰ উল্টা চেক, তেনে উল্টা কট। ঠিক আছে, চাইন B/H চাইন, B/H কচ আৰু টেন মানে আৰু উল্টা বাকীটো উল্টাই দিলে কচেক চেক আৰু কট পাই যাব। এইটো হৈছে ট্ৰিক পাকিস্তান ভুকা পেচা আৰু হিন্দুস্তান হাৰা ভাৰা। ঠিক আছে, আজিৰ ভিডিঅ'টো মই ট্ৰিকতে সমাপ্তি কৰিছোঁ। নেক্সট ভিডিঅ'ত মই অন্য বেলেগ কথা আলোচনা কৰিম। ঠিক আছে, পূজাৰ লগতে সকলোকে পূজাৰ শুভেচ্ছা থাকিল। আজি এৰিছোঁ, ধন্যবাদ।